টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা আইনা দিছো চাবলৈ ফনি দিছো বাবলৈ দৰজা মুখত খিৰিকী দিছো ডেকা ল'ৰা চাবলৈ পেহী মই কথা এটা ভাবিছো কি ভাবিছেনো কওঁ মানে এবাৰ দুৰ্গা পূজা দোকান এখন দিবলৈ ভাবিছো তই এতিয়া কি কৰ বাৰু বঢ়িয়া ময়ো সেই পেহাৰ লগত দোকানী দিহে থাকোঁ পূজাৰ দিনাখনি বৈ আজি পেহা নাই নহয় আজি মই তোৰ লগতে দোকান দিমগৈ এবাৰ হয় নেকি তেনেহ'লে ব'ল আমি ধুনীয়াকৈ যোগাযোগ কৰোঁগৈ পিছে কি দোকান দিবিনো সেইটোকে ভাবিবলৈ নহ'ল পিছে মই পেহাৰ লগত থাকোঁতে চেনা ঘুগুনি সেইবিলাকে দোকান দিছিলোঁ তো আমি এবাৰ এনেকুৱা দোকান দিম নেকি হয় নেকি পিছে তই বনাব জানো নাই বাৰু মই নজনাকৈ এইবিলাক দোকান দিব পাৰিম নেকি মই একেবাৰে পেহাই আৰু কামেই নকৰোঁ অকল মইহে চব ঘুগুনি চুগুনি বনাই থওঁ পেহাই দোকানখন বনাই থৈ গুচি আহে কিন্তু মইহে নাজানো বনাবলৈ এইবিলাক নালাগে তই অকল মানুহ মাতিবি ঠিক আছে বৈ আমি ধুনীয়াকৈ বাছ কাটোঁগৈ বৈ ৰখি থাকি লাভ নাই নহয় এইবাৰ পূজা দোকান এখন দিব লাগিব পাই কিন্তু কি দোকান দিম বাৰু নদীখনৰ ওচৰতে বহি মেলি ভাবুকি কি দোকান দিব লাগিব এবাৰ আজি ল'ৰাটোলৈ ইমান মনত পৰিছে ল'ৰাটোৱে একেবাৰে পূজাৰ ওচৰতে খুজিব একেবাৰে কাপোৰ লাগে মোক কিবা লাগে পইচা দিয়ক আজি এবাৰ মোক কোনে সুধিব এটা ল'ৰা আছে বাৰু সি মমেৰাকি হ'ব অহাই নাই নহয় আকৌ এবাৰ বোলে পূজা তাতে চাব বোলে যাওঁচোন অলপ দেৱেন মাষ্টৰৰ ঘৰৰ পৰা আহোঁগৈ তাতে গ'লে আকৌ মোৰ মনটো অকণ ভাল লাগিব পেহী চা কোনডালে ভাল হ'ব আৰু যোনডালে ভাল হ'লে আমি সেইডালে কাটিব লাগিব ৰখিবি চাই আছোঁ কিমানডালে ভাল হ'ব যোনডালে চিধা ভাল হ'ব সেইডালে কাটিব লাগিব আৰু পেহী এইবাৰ তই পিছে পূজা কাপোৰ ল'বি নাই আমাকনো আৰু কাপোৰ কোনে দিব পেহাই নাই দেখোন এই পৃথিৱীত পেহাই থকাহেঁতেন কিবা এটা কৰি হ'লেও চুইজাৰটোৱে কিনি দিলেহেঁতেন ধেত পেহী তই কেলৈ চিন্তা কৰিছনো মই কিনি দিম নহয় তোক তইনো মোক ক'ৰ পৰা কিনি দিবি তোৰ ওচৰত দেখোন পইচা নাই মোৰ ওচৰত পইচা নাই বুলি কোনে কৈছে মোৰ ওচৰত এতিয়া বেংকত কমেও 10,000 টকামান আছে এইটো আমাৰ ভাইটিয়ে ভৰাই দিছিলে পূজা চাবলৈ ইয়াতে হয় নেকি বজনে ভৰাই দিছে নি পইচা তেনেহ'লে বৈ আৰু ধুনীয়াকৈ চুইজাৰ লৈ লওঁগৈ বৈ দেৰি কৰি থৈ লাভ নাই এবাৰ পূজা কি দোকান দিম বাৰু এইটো আজি হেৰি দোকান দিম নেকি পকৰি চকৰি পকৰি দিলেনো কোনে বনাই মই আকৌ বনাব নাজানো ফুলৰ দোকান দিলে কেনেকুৱা হ'ব বাৰু ফুলৰ দোকান দিবলৈ আকৌ আমাৰ ওচৰে আকৌ কোনো নাই নহয় আকৌ ফুলৰ দোকানী ফুলৰ বেপাৰীবিলাক এতিয়া কি দোকান দিব বাৰু খেলনা দোকানী দিব লাগিব এবাৰ এদিনো দিয়া নাই নহয় মই এতিয়া গৈ পিনে মোৰ ভাগৰ কোনোবা এটা পাৰ্টি এটা বিচাৰিব লাগিব তেতিয়াহে ভাল হ'ব দোকানখন দিবলৈ কলৈ যায়নো আপুনি নাই এইফালে দেৱেন মাষ্টৰৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলে অকণমান হয় নেকি মই পূজা দোকান এখন দিম বুলি ভাবিছোঁ আপুনি মোৰ লগত দোকানখন দিব নেকি দোকানখন দিব পৰা যায় এইবাৰ ঘৰ কোনো নাই নহয় আকৌ পূজা চাব যাবলৈ আকৌ এনেই টাইম পাছটোৱে কৰি থাকিব লাগে হ'ব আৰু দিয়া মই তোমালোকৰ দোকানখন দিম পিছে কি দোকান দিবানো মানে এবাৰ খেলনা বস্তু দোকান দিম বুলি ভাবিছোঁ হয় নেকি বহুত ভাল কথা তেনেহ'লে ব'লা কলৈ আৰে খেলনা বস্তু আনিবলৈ ব'লক তেনেহ'লে মই তালৈ যাম বুলি আহি আছিলোঁ পেহী তোলা হৈছে নাই তই ইমান টাইম লাগিলে ওলাওঁতে জল্দি আমাৰ বাহিৰতে ৰখি আছোঁ এজনী যে অকণমান ধৈৰ্য নাই দেই মই গছ ৰখিবি এতিয়াতো আৰু আমাৰ ইয়াত এখনতো গাড়ী চাৰি নাপায় আকৌ তিনিআলিলৈ লৈ যাব লাগিব সেইখন গাড়ী চাৰি পাম আৰু সেই নগেন ললিত দা কলৈ যায়নো হৰি কলৈ যায় দুইজন নাই नहीं बताएंगे सरप्राइज আৰে ব'ল ললিত দা নহ'লে মানুহটো গুচি যাবগে বেয়া টেম্পা দেই মানুহকেইটা কা টেম্পা মোৰ আছে নহয় মানুহ কিছুমান এতিয়া গৈ থাকোঁ বৌ ইয়াত আৰু গাড়ী নাপাওঁ তিনিআলিলৈ গাড়ী পাম এতিয়া তই দিলি 500 মই দিলোঁ 500 আৰু আমাৰ গোটেই গাঁৱৰ মানুহ ফালৰ পৰা যদি 200কে আৰু ধনী মানুহবিলাকৰ পৰা যদি 500 তুলি যাওঁ
তেনেহ'লে ধুনীয়াকৈ এটা দুৰ্গা মূৰ্তি আহি যাব। দেবেন মাষ্টৰ, তই কিন্তু বহুত ধুনীয়া কথা কৈছ দেই। বৌ এতিয়া চবৰ ঘৰৰ পৰা আমি পইচাটো তুলি আনোগে। বল বল যাওঁ সোনকালে। মই দেখি পাইছেনে বাৰু গাড়ী? নাই গাড়ী কি এখন বাইকো দেখিবলৈ পোৱা নাই ৰাস্তাটোত। মোন নহ'লে খোজকাঢ়ি গৈ থাকোঁ বৈ, চাৰিআলিলৈ বেছি নহয় তিনিআলিৰ পৰা। মোৰনো আৰু কি আৰু, তই যে খোজকাঢ়ি যাম বুলি কৈ যাব পাৰ আৰু, মোৰহে ভাল, মোৰ পইচাটো বাচিব। বৈ তেনেহ'লে গৈ থাকোঁ। আমিতো দুখীয়াই ন, আপোনাৰ কিয় কথাবোৰ নুবুজেনো? নাই তহঁতক আমি দুখীয়া লিষ্টত পেলোৱা নাই, ধনী লিষ্টত পেলাইছো। তহঁতি 500 টকা দিবই লাগিব। নিদিওঁ দেই আমি 500 টকা, বস্তু কিনিব গৈ আছোঁ, আকৌ এই সময়ত আৰু 500 টকা দিলে আমাৰ পইচা কমি যাব নহয়। নাই ভাই, তহঁতি বস্তু কিনিবই যাওঁ, যি কিনিবগৈ যাওঁ, কিন্তু আমাক তহঁতি 500 টকা দিবই লাগিব। নগেন দি দে আৰু 1000 টকা, সিহঁতে নামানে আৰু। আপোনালোকে সঁচাই কথা ক'লে নুবুজে দেই। জল্দি পেহী গৈছোঁ কিবি। আৰু বেছি দূৰ নাই আৰু, সেইকণতে আছে আৰু দোকানখন। মোৰতো ভাগৰ লগা নাই বাৰু, ময়ো এতিয়া খোজো যাব মন যোৱা নাই। তইহে কৈছিলি খোজকাঢ়ি যাম বুলি, আৰু এতিয়া এদিন সঁচাকৈ ভাগৰ নালাগে দেই, মোৰ ইমান ভাগৰ লাগিছে। সঁচাকৈ দেই, মানুহবিলাকে কিন্তু কথা চব বুজি নাপায়। কিনো কৰিবি আৰু, মাৰ কাৰণে খুজিছে। হ'লেও আৰু এটা 500 টকা তুলিব লাগেনে? একো নহয় আৰু, পইচাহে আজি আছে কাইলৈ নাই। পেহী পালোহি, এইখন দোকান, যাওঁ গৈ ভিতৰলৈ। বাবে যে এইকণলৈ আহোঁতে ভৰি চৰি বিষাই গ'লগে। এইখন খোজ কাঢ়োঁতে যদি ভৰি বিষাটো কেনেকৈ হ'ব আৰু। বৈ ভিতৰলৈ যাওঁ। দোকান দিছো চাৰিআলিৰ, কাপোৰ বিকিছো 5 কোৱালিটি, আইনা দিছো চাবলৈ, চকী দিছো বহিবলৈ, দোকানৰ মুখত চাইন বোৰ্ড লিখিছো, কোলা গোটেই দোকান দৈ। ধুমকেতু কি খাতৰা গান গাইছে কি লাগিব বাইদেউ? আমাক গৰু এহাল লাগিছিল। বাইদেউ ইয়াত গৰু নাপাব নহয়, কাপোৰৰ দোকানহে। যদি জানে যদি সুধিছেনো কেলে, আমি ইয়াত কাপোৰ নিব আহিছো, কাপোৰ দেখুৱাওক আমাক। আপুনি যে কাপোৰ নিব আহিছে, একেবাৰে ঠিক জেগাত আহিছে। এতিয়া মানে কি ক'ব লাগিব সেইটো কওক আপুনি। মোক লেহেংগা আছো। আৰু পেহী তোক কি লাগিব? মই চাদৰ মেখেলা নিপিন্ধো, এই পেহা মৰাৰ পৰা মোক চুইজাৰ 3যোৰমান দি দিলে হৈ যাব আৰু। হয় নেকি? মই লৈ আহিছো একেবাৰে ভিতৰৰ পৰা। মানুহটো কিন্তু বৰ ভাল দোকানী দেই, বহুত কম দামৰে দি দিলে আমাৰ গাড়ী মটৰবোৰ। তই দোকান দিবলৈ ফেন পাইছ কাক? মোক সঁচাকৈ দেই, আপোনাৰ যদি ফেন নপদাহেঁতেন দোকান দিবলৈ, এইবিলাক বস্তু মই কম দামত নাপাওঁৱে। এতিয়া ৰখিবি, মই ধুনীয়াকৈ মানে গাড়ীখন বিচাৰি আনোগে। এইবিলাক বস্তু আৰু গাতে লৈ যাব নোৱাৰি ন, দাঙি মেলি। যাওক আমি গাড়ী এখন বিচাৰি লওঁগে।